हेलो फ्रेंड्स नमस्कार मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এজোৰ তেটিন চিলাই কৰা চাদৰ মেখেলা। এই চাদৰ মেখেলাজোৰ আসলতে মোৰ মাৰ ভাগৰ, মায়ে এজোৰ পিন্ধিছিলে কেবাবাৰ, কিন্তু মই আপোনালোকক দেখাবৰ বাবে লৈ আহিছো আজি। মোৰ কেবাগৰাকী ভিউৱাৰ্ছে তেটিনৰ বেলেগ বেলেগ ডিজাইন দিবলৈ কৈছিল, দেখাবৰ বাবে কৈছিল। এয়া চাওকচোন, মই এইটো ফুলৰ ডিজাইনটো অলপ বেলেগ। এইটো মই নিজে হাতেৰে কৰি মাক লগাই দিছো চাদৰ মেখেলাজোৰত। এখন চাদৰখন মুগা কালাৰৰ হয়। এজোৰ মই মিটাৰ হিচাপে কটুৱাই নিছো চাদৰখন। এয়া বাহাপাকৈ লগাই দিছো চকলেট আৰু সেউজীয়া ৰঙৰ। আৰু মেখেলাখন পিয়ৰ পাটৰ। মায়ে নামঘৰলৈ পিন্ধি যাবলৈ ভাল পায়, যিকোনো ধৰ্মীয় অনুষ্ঠানতো ভাল পিন্ধিবলৈ। এনেকৈ আপোনালোকেও বনাই ল'ব পাৰে। চাওকচোন কিমান ধুনীয়া লাগিছে। কাপোৰযোৰ পিন্ধিলে মানে বহুত ধুনীয়া লাগে দেখিবলৈ। ফুলপাহৰ ডিজাইনটোৰ বাবে কাপোৰযোৰ বেছি ধুনীয়া হৈছে। এই ফুলপাহৰ মাজত আমি গ্লাছ নহলে বা পাথৰ লগাই ল'ব পাৰোঁ, তেতিয়া বেছি ধুনীয়া লাগে কাপোৰযোৰ দেখিবলৈ। ইয়াৰ জিলিকনিটো বহুত বেছি আহে, যিহেতু মা বয়সস্থ সেইটো কাৰণে লগাই দিয়া নাই মই। আৰু এই কাপোৰযোৰৰ ব্লাউজটো উকা বগা পাটৰতে লগাইছোঁ, তাত ফুল এপাহ এপাহকৈ লগাই দিছোঁ। এতিয়া মোৰ এই কাপোৰযোৰ কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেন্তে আজিলৈ আহিছোঁ।